এজন ল'ৰাই যেতিয়া এজনী ছোৱালীক সঁচা ভাল পায়, সঁচা মানে গভীৰ সঁচা ভাল পোৱা, একদম হৃদয়ৰ সেই কোণৰ পৰা, য'ত মাথো সেই ভাল পোৱা ছোৱালীজনীৰ নামেই আছে গোটেই হৃদয়খন জুৰি। তেওঁ কিন্তু তেতিয়া বহুত ৰেছপনচিবল হৈ পৰে সেই ছোৱালীজনীৰ বাবে, আৰু তাইৰ সুখৰ বাবে নিজক শেষ কৰি দিবও তেওঁ ভয় নকৰে। কিন্তু তাইক কেতিয়াও সেই ল'ৰাজনে হাৰ্ট নকৰে বা কষ্ট নিদিয়ে। তাইৰ দুখ কষ্টবোৰ বুজি পায় এজন দেউতাকৰ দৰে। প্লিজ, সেনেকুৱা যদি এজন ল'ৰা তোমাৰ জীৱনলৈ আহে, তেওঁক কেতিয়াও হাৰ্ট নকৰিবা, তেওঁক কেতিয়াও বিশ্বাসঘাতক নকৰিবা। তেওঁক সদায় নিজৰ কাষত ৰাখিবা, নিজৰ হৃদয়ত তেওঁৰ নাম লিখি ল'বা। কাৰণ এনেকুৱা এজন ল'ৰা পোৱাটো ইমান সহজ নহয়। আৰু যদি পাইছা, তেনেহ'লে প্লিজ তেওঁক তোমাৰ পৰা যাবলৈ নিদিবা। তেওঁক তোমাৰ নিজৰ কৰি ৰাখিবা চিৰ জীৱনৰ বাবে। পাৰিলে এটা জীৱন নহয়, 7টা জীৱনৰ বাবে। ঠিক আছে? So this is your host and host, Gokul. Bye bye. See you soon.